Hello friends, how are you? কি খবৰ ভালনে আপোনালোকৰ? মই মৌসুমী আপোনালোক সকলোকে মোৰ মৌসুমী জুনু চেনেললৈ স্বাগতম জনাইছো। গতিকে মোৰ আজিৰ ভিডিঅ'টো হৈছে গোৱাৰ সেকেন্ড পাৰ্টটো। ফাৰ্স্ট পাৰ্টটো মই দিছো অলৰেডি আৰু আপোনালোকে যদি কোনোবাই চোৱা নাই তেতিয়াহলে মই ইয়াতে আই কাৰ্ডত আৰু ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাই ল'ব। এইটো মোৰ সেকেন্ড পাৰ্ট হয়। আহক আমি সেকেন্ড পাৰ্টটো ষ্টাৰ্ট কৰো। পিছদিনাখন ৰাতিপুৱা আমি ফ্ৰেছ হৈ পেনে ৰেডি হ'লো। আমি এতিয়া দুনা পাউলাৰ ফালে যাবলৈ ওলালো। হোটেলৰ পৰা ওলাই আমি মাণ্ডৱী ৰিভাৰৰ ওচৰত গ'লো। পাঞ্জিমতে অৱস্থিত মাণ্ডৱী ৰিভাৰ। মাণ্ডৱী ৰিভাৰটো বিৰাটেই ধুনীয়া, বৰ সুন্দৰ পৰিৱেশ। মোৰ অৱশ্যে আমাৰ মাছখোৱাৰ পৰা শুক্লেশ্বৰৰ ভিতৰত আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত যিখিনি এৰিয়া পাঞ্জিমৰো মাণ্ডৱী ৰিভাৰৰ পাৰৰ সেইখিনি মোৰ তেনেকুৱা এটা সামঞ্জস্য থকা যেন ফিল হ'ল। আৰু এই ৰিভাৰত আপোনাৰ বহুকেইখন কেচিনো আছে, আপোনালোকে দেখাই পাইছে। গোৱাটো কেচিনৰ কাৰণে বিখ্যাত সকলোৱে জানে, গতিকে ইয়াতে বহুত কেইখন কেচিনো আছে। গতিকে আপোনালোকে যদি আহে গোৱালৈ ইয়ালৈ যাব পাৰিব। আৰু আমিও মাণ্ডৱী ৰিভাৰৰ পাৰত কিছু সময় ৰখিলোঁ। পাঞ্জিমৰ পৰা আমি দুনা পাউলাৰ ফালে গ'লো, যিটো গোৱাৰ এটা বিচ হয়, কিন্তু সৰু বিচ, সিমান ডাঙৰ নহয়, কিন্তু বৰ ধুনীয়া। একচুৱেলি আমাৰ হিন্দী চিনেমা বহুত শ্বুটিং হয় তাত। অজয় দেৱগনৰ সিংহাম চিনেমাখনৰ শ্বুটিঙো তাতেই হৈছিলে। গতিকে আৰু বহুত হিন্দী চিনেমাৰ শ্বুটিং সেই ঠাইখিনিত হয়। গতিকে বৰ ধুনীয়া ঠাই, বৰ এক্সাইটিং ঠাই। গতিকে আমি তাত গৈ কিছু সময় কটাই ইফাল সিফাল ঘূৰিলোঁ ফুৰিলোঁ। তাৰপাছত আমি ৱাটাৰ স্কুটিত উঠিলোঁ। গোৱাত গৈ যদি ৱাটাৰ স্কুটিত নুঠোঁ তেতিয়াহ'লেতো আধৰুৱা হৈ থাকিব, কিন্তু এক্সাইটিং, গতিকে তাত উঠিবই লাগিব। ৱাটাৰ স্কুটিত একচুৱেলি ভয় লাগিব বুলি ভাবিছিলোঁ, কিন্তু উঠি পিনেহে গম পালোঁ ভয়টো নালাগে, কিছু এক্সাইটিং। তাৰপাছত আমি গোৱাৰ আকৌ পাঞ্জিম পালোঁ। আহি পাঞ্জিমত আমি লাঞ্চ কৰিলোঁ। আমি যিহেতু লাঞ্চ কৰা নাছিলোঁ, আমাৰ এটা আকৌ ছিষ্টেম আছে, আমি য'লৈ যাওঁ তাৰে খাদ্য খাওঁ। গতিকে তাত আমি তাৰ লোকেল থালি এখন খালোঁ। গতিকে লোকেল থালি তাতে সাগৰৰ ফিছ থাকিল আৰু চি ফুড তেনেকুৱা কিবা কিবি থাকিল। তাৰপাছত সোৱাদেই লাগিছে, ভালেই লাগিছে খাই। আমি লাঞ্চ কৰি উঠি চাৰ্চলৈ গ'লোঁ। চাৰ্চটো আপোনালোকে দেখি নিশ্চয় চিনি পাব। এইখন চিম্ভা চিনেমাখন যে নতুনকৈ আহিছিলে সেইখনতো আছে আৰু বহুত চিনেমাত থাকে। একচুৱেলি গোৱাৰ বহুত ঠাই হিন্দী চিনেমাবিলাকত আমি দেখিব পাওঁৱেই। গোৱাত বহুত চিনেমাৰ শ্বুটিং হয়েই ঠাইখিনি তেনেকুৱা। গতিকে তাত সেইকাৰণে শ্বুটিঙৰ কাৰণে ভাল পৰিৱেশ আছে, ভাল লোকেশ্যন আছে, যাৰ কাৰণে গোৱাত বহুত চিনেমাৰ শ্বুটিং হয়। যি কি নহওক, আমি চাৰ্চটো দেখি আমাৰ চিনাকি লাগিল, ভালে লাগিল। চাৰ্চটো চালোঁ, চাই পিনে আমি কলিংঘট বিচৰ ফালে আগবাঢ়িলোঁ। গোৱাত আমি যাওঁতে ৰাস্তাত পালোঁ আমি যথেষ্ট ফৰেনাৰ, গোটেই ফৰেনাৰে ভৰ্তি। আমাৰ এনেকুৱা লাগিল যেন সেইখন ইণ্ডিয়াত থকা নাই, কোনোবা ফৰেন কাণ্ট্ৰিতহে গৈছোঁ আমি। মাৰ্কেটবিলাক বৰ ভাল লাগিছে, বৰ ধুনীয়া। যোৱাকালি আমি ৰাতি আহিছিলোঁ, এইবাৰ এতিয়া দিনত আহি দেখিছোঁ এটা বেলেগ পৰিৱেশ। একেটা ৰাস্তাই মোটামুটি, কিন্তু তথাপি অকণমান বেলেগ। 1 জানুৱাৰী যিটো চেলিব্ৰেশ্যন, সেই চেলিব্ৰেশ্যনটো কমপ্লিট গোৱাত হৈ যায়। তাৰপাছত আমি গৈ কলিংঘট বিচ পালোঁ। তাত গৈ পিনে যিটো পৰিৱেশ দেখিলোঁ সেইটোতো আৰু অদ্ভুতেই লগা। যিটো ফৰেনাৰবিলাকে বিকিনি পিন্ধি তাত শুই আছে চকীবিলাকত। আমাৰ ইণ্ডিয়ান মানুহ আছে, বহুত চকী পাৰি থোৱা আছে। তাৰ ভিতৰত আমিও ল'লোঁ দুখন। মোৰ হাজবেণ্ডে তাতে মাছাজ কৰিলে। মই অৱশ্যে বিচত আছোঁ যেতিয়া, সাগৰত যদি অকণমান গা ধুবলৈ নাযাওঁ ক'তনো ভাল লাগিব। তেতিয়া যে সাগৰত গ'লোঁ,
অকণমান গা পা ধুলোঁ, অলপমান তাতে এনজয় কৰিলোঁ এণ্টাৰটেইনমেণ্ট। 1 জানুৱাৰী যিটো এণ্টাৰটেইনমেণ্ট হ'ব লাগে সেইখিনি গোটেইখিনি ফুল ফিল বুলি ক'ব পাৰি। ইমানেই ধুনীয়া লাগিল। তাৰপাছত এবাৰতো স্কুটিত উঠিলোৱে, ৱাটাৰ স্কুটিত। তাৰপাছত ভাবিলোঁ আকৌ এবাৰ উঠোঁ তাতে, কাৰণ কিয় বহুত মানুহে উঠি থকা দেখা পালোঁ। আকৌ ৱাটাৰ স্কুটিত উঠিলোঁ। ৱাটাৰ স্কুটিত উঠাৰ পাছত আমি পেৰাচুটত উঠোঁ বুলি ভাবিলোঁ। পেৰাচুটত ভয় লাগিব বুলি ভাবিছিলোঁ, কিন্তু যিহেতু এডভেঞ্চাৰটো ভালেই লাগে চবৰে, গতিকে ভাবিলোঁ এবাৰ পেৰাচুটতো উঠি চাওঁ। পেৰাচুটত উঠাৰ কাৰণে আমাক লাইফ জেকেট পিন্ধাই দিলে। ৱাটাৰ স্কুটিত উঠাৰ সময়তো লাইফ জেকেট পিন্ধাই দিছিলে। তাৰপাছত আমাক সৰু বট এখনত উঠাই সাগৰৰ বহু ভিতৰলৈকে লৈ গ'ল। তাত এখন বেলেগ বটত আমাক ট্ৰেন্সফাৰ কৰি দিলে। তাৰপাছত সেইখনৰ পৰা আমি এজন এজনকৈ পেৰাচুটত উঠিলোঁ। তাতে ইণ্ডিয়ান মানুহ, ফৰেনাৰ মানুহ বহুখিনি আছিলে, সকলোৱে উঠিলে। গতিকে তাত সঁচাকৈয়ে ভাল লগা। যিসকলে আগতে পেৰাচুটত উঠিছে তেওঁলোকে গম পাব, দেখিলে ভয় লগা যেন লাগে অলপ চলপ ভয়, নলগা নহয়, কিন্তু কিছু ভাল লাগে। ভয় লগা আৰু ভাল লগাৰ সংমিশ্ৰণত যিটো ভাষাৰে ক'ব নোৱাৰা তেনেকুৱা এটা ফিলিংছ বা অনুভূতি এটা তাত পোৱা যায়। গতিকে আপোনালোকেও যদি যায়, গতিকে কেতিয়াও মিছ নকৰিব, পেৰাচুটত আৰু ৱাটাৰ স্কুটিত উঠিব, তেতিয়াহ'লে বিৰাটেই ভাল পাব। তাৰপাছত আমি লাহে লাহে ৰিটাৰ্ণ হ'ব হ'ল। চবচে দুখ লগা কথাটো হ'ল আমি একচুৱেলি গৈছিলোঁ 2 দিনৰ কাৰণে গৈছিলোঁ, 31 আৰু 1 জানুৱাৰী। গতিকে 1 জানুৱাৰী মোটামুটি শেষেই হ'ব হ'ল, ইভিনিং হ'ল, গতিকে এতিয়া ৰিটাৰ্ণ হ'ব লাগিল। আমি সিমানখিনি ভবা নাছিলোঁ ইমান ভাল লাগিব বুলি। এনে ভাবিছিলোঁ বেংগলোৰ যাওঁ যেতিয়া গোৱাটো গৈ আহোঁ, কিন্তু গোৱা যে সিমান এক্সাইটিং হ'ব তাত গৈহে গম পালোঁ। লাগিছিল যেন আৰু তাতে কেইদিনমান থাকোঁ, কিন্তু নাই, ফ্লাইটৰ টিকেটটো কৰা আছে, গতিকে আহিবতো লাগিব, উপায় নাই। গতিকে আমি যেতিয়া ৰিটাৰ্ণ হ'লোঁ, হওঁতে তাত ওচৰত আপোনাৰ এখন মেলা বহিছে। মেলাখনৰ পৰা কিবা কিবি আমি বস্তু কিনিলোঁ, ইফাল সিফাল ঘূৰিলোঁ। মেলাখন বিৰাট ধুনীয়া, আগতে বহুত কিবা ভেৰাইটিজ বস্তু আছে। আমাৰ আমাৰ অসমত নোপোৱা তেনেকুৱা বহুত বস্তু আছে, কিন্তু কিবা কিবি আনিলোঁ, বহুত বেছি অনাও নহ'ল, সময় আমাৰ হাতত যিহেতু তাকৰ। ইচ্ছা নাছিলে, ইচ্ছা নাথাকিলে উপায় নাই, আমি মোটামুটি ৰিটাৰ্ণ হ'লোৱেই। ৰিটাৰ্ণ হৈ আহি আমি আকৌ পাঞ্জিম পালোঁ। পাঞ্জিম পাই আমি হোটেলত সোমাই আমি আমাৰ ৰুমটো এৰি দিলোঁ। স্কুটিখন য'ৰ পৰা লৈছিলোঁ ভাড়াত, তেওঁলোকক ৰিটাৰ্ণ কৰি একচুৱেলি এটা কথা মই আপোনালোকক ক'ব পাহৰিছিলোঁ, স্কুটিখন যেতিয়া আমি লৈছিলোঁ ভাড়ালৈ, তেওঁলোকে এটা ছিকিউৰিটি মানি লৈছিলে আৰু আমাৰ পেন কাৰ্ড লৈছিলে। সেইটো এক প্ৰকাৰ ছিকিউৰিটি হিচাপে। যেতিয়া আমি স্কুটিখন ৰিটাৰ্ণ কৰিলোঁ, তেতিয়া আমাৰ ছিকিউৰিটি মানিটো আৰু আমাৰ পেন কাৰ্ডখন ৰিটাৰ্ণ কৰিলে। ইণ্ডিয়ান মানুহতকৈ তেওঁলোকে ফৰেনৰ মানুহক অলপ বেছি গুৰুত্ব দিয়ে যেন, এনেকুৱা এটা যেন ফিল হ'ল। যি কি নহওক, আমি আহিলোঁ গোৱা টু বেংগলোৰ, বেংগলোৰ টু গুৱাহাটী আমাৰ যিহেতু ফ্লাইট আছে, গতিকে আমি এয়াৰপৰ্ট পালোঁ। এয়াৰপৰ্টত আমি ফ্লাইটত উঠি আমি আমাৰ ঘৰৰ ফালে ৰাওনা হ'লোঁ। এইখিনিয়ে আছিল আমাৰ গোৱাৰ ট্যুৰৰ বিষয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকুৱা পাইছে জনাব। বিৰাটেই এক্সাইটিং, মোৰ বিৰাটেই ভাল লাগিছে। আপোনালোকেও যাব, বৰ ধুনীয়া ঠাই, চাব লগা ঠাই। গতিকে পিছলৈকে যাম, গ'লে আৰু বেছিকৈ থকাকৈ যাম। গতিকে এইটো 2 দিনীয়া ট্যুৰত মোৰ ভাল নালাগিল, আৰু অলপ যদি থাকিব পাৰিলোঁ হয় ভাল লাগিল হয়। গতিকে যি কি নহওক, আকৌ গোৱালৈ যাম। গতিকে এয়া মই গোটেইখিনি গোৱা ট্যুৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভৱিষ্যতে আকৌ মোৰ বেংগলোৰ, মাইচৰ বা আৰু বাকী চিকিৎ চিমলা যি আছে ট্যুৰবিলাক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে কেনেকুৱা পালে জনাব। আৰু মোৰ চেনেলটো যিহেতু নতুন, গতিকে ছাবস্ক্ৰাইব কৰিব। মোৰ আৰু এটা চেনেল আছে, শিল্পালয় আছাম,
সেইটো চেনেলো আপোনালোকে চাব মই ইয়াতে ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু মোৰ চেনেলটো চাই আপোনালোকে ভিডিঅ'বিলাকৰ ওপৰত কমেণ্ট দিব আৰু চেনেলটো ছাবস্ক্ৰাইব 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ ওপৰতহে মই গোৱাৰ ওপৰত ভিডিঅ' বনালোঁ আৰু পিছলৈ মই গোৱাৰ ওপৰত আৰু ভিডিঅ' বনাম পাৰ্ট 3 পাৰ্ট 4 গতিকে আপোনালোকে চাব নিশ্চয় সঁহাৰি জনাব লগতে মোৰ গোৱাৰ ট্ৰিপটোৰ বিষয়ে আপোনালোকে যদি কিবা জানিব বিচাৰে বা গোৱাৰ বিষয়ে যদি কিবা জানিব বিচাৰে মোক কমেণ্ট কৰিব গতিকে আজিলৈ ইমানতে এৰিছোঁ আৰু ভিডিঅ'টো মোৰ চোৱাৰ বাবে আপোনালোক সকলোকে থেংক ইউ গতিকে টেক কেয়াৰ বাই